যেতিয়া আমি সপোন দেখো আমাৰ সপোনটোক আঙুলি আঁকো যেতিয়া আমি সপোনটো সাৰ্থক কৰিবলৈ কষ্ট কৰোঁ তেতিয়াও আমাক আঙুলি আঁকো আজিকালি সকলোৱে সৌন্দৰ্যতাক ভাল পায় মুখৰ তলত মেকআপ গাত এযোৰ ধুনীয়া কাপোৰ আৰু এটা নিখুঁত শৰীৰ কিন্তু সাজোন কাচোন কৰিলেও চৰিত্ৰ বেয়া আৰু সাজোন কাচোন নকৰিলেও দেখাত বেয়া জধলা নিজৰ ভাল পোৱা এযোৰ কাপোৰ পিন্ধিলে ক'ব চৰিত্ৰহীন গাও দঙাই দিয়া আৰু দেহৰ প্ৰতিটো অংশত হাত খাই থকা কাপোৰ পিন্ধিলেও ধৰ্ষিতা হোৱাৰ পৰা ৰক্ষা নাই এই নেকি আমাৰ কলংকিত সমাজ ইমান প্ৰশ্ন কিয় যিকোনো এচিভমেণ্ট পাবৰ কাৰণে ল'ৰা আৰু ছোৱালীৰ বাবে ষ্ট্ৰাগলবোৰ বেলেগ বেলেগ কিয় কোনটো কেৰিয়াৰ লাইন চুজ কৰিলে ছোৱালীৰ বাবে ছেফ কোনযোৰ কাপোৰ পিন্ধিলে ডিচেণ্ট দেখাব এণ্ড হোৱাট নট আমাৰ মানুহবোৰৰ মনবোৰ ইমানেই ঠেক যে এজনী ছোৱালী ডক্টৰী ডিগ্ৰীয়ে পাব বা ইঞ্জিনিয়াৰিং ডিগ্ৰীয়ে পাব কিন্তু থাকিবতো লাগিব তাই এজনী হাউচ ৱাইফ হয় আজিৰ নাৰী দ্ৰৌপদী নহয় সেই অপমানৰ পৰিণাম হয় যুগে যুগে চলি অহা নাৰীৰ তিৰস্কাৰৰ অভিমান হয় তাই পুৰণা ৰজাঘৰীয়া গধূলি নহয় এটা নতুন চিন্তাধাৰাৰ আগমনী হয় শাৰীৰ ভাজত দেখা দেখুওৱা নিলাজ নহয় কিন্তু এখনি আৰামী বোৱা কাপোৰ হয় নাৰী কোন হয় কি হয় তাই ক'লে চাগে আপোনালোকে নুবুজিব কিন্তু আমি বুজিছো যদি আপোনালোকৰ ইমান অভিমান কিয় কলা আন্ধাৰ অতীতৰ মাজত নাৰী এজনী ধুনীয়া বাস্তৱ মিঠা মাতৰ এটা কুলিৰ মাজত এজনী হেনপক্ষী হৈ আছে নাৰী আজিৰ নাৰী নিজৰ ভাগ্য নিজেই কৰিব এই জীৱন বুলি চিনেমাখনত কোনো পুৰুষৰ ছাপৰ্টিং কেৰেক্টাৰ নহয় কিন্তু মেইন লেডিজবোৰ তেওঁলোক নিজৰ ৱেট অ'ন ৱেট ইউনিক হয় আমাৰ জেন্টবোৰ ইউনিক অ'ন ৱেট হয় তো আমি এইখিনি বস্তুখিনি বুজি পাব লাগিব গতিকে আমি এইখিনি যিখিনি শিক্ষা গ্ৰহণ কৰিছোঁ সেইখিনিৰে যদি আমি বুজি পাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে ইন ফিউচাৰ কেতিয়াও এইবোৰ ঘটনা নহয় মই ভাবোঁ যে ক'ত শিক্ষাৰ অভাৱ আছে বা মানসিকতা বহুত সৰু সেইকাৰণে এইবোৰ ঘটনা হৈ আছে কাৰণ এখন যি মেডিকেল এখন বহুত হয় নামী এখন মেডিকেল কলেজ হয় তাতেতো এজন মানে তেখেত এজন ডক্টৰ আছিলে PG ডিগ্ৰী লৈ আছিলে যি দেখিছোঁ ইউটিউবত দেখায় নিজেতো এনেকৈ গম নাপাওঁ তো তেওঁৰ লগতে পঢ়া কিছুমানৰ নাম ওলাইছে মানে তেওঁলোকোতো ডক্টৰে পঢ়ি আছে ক'ৰবাত মানসিকতাৰো অলপ অভাৱ আছে সেইখিনি আমি কেনেকৈ আগবাব পাৰোঁ বা বিকাশ কৰিব পাৰোঁ সেইখিনি আমি আমাৰ পঢ়ি যে আছোঁ সেইখিনি আগবাব লাগিব তোমালোকেও চোৱা আশে পাশে কিবা যদি হয় ইন ফিউচাৰ কিবা কিবি আমি আমাৰ ক'বলৈ গ'লে আমাৰ কলেজতো কিবা সৰু সুৰা কিবা ঘটনা ঘটি থাকে হয় তোমালোকে ভয় নকৰিবা আমি আছোঁ টিচাৰখিনি আছোঁ জেন্টছ ফেকাল্টিক ক'ব টান পাইছা লেডিজ ফেকাল্টিখিনিক ক'বা আমি সদায় আগবাঢ়ি হেল্প কৰিম আৰু আমি ইউনিয়ন বডিৰ ফালৰ পৰা আমাৰ টিমটোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব কিবা প্ৰব্লেম থাকিলে তোমালোকৰ ফালত জনাবা